বন্ধুসকল, বৰ্তমান সময়ত আমি যিটো যুগত জীয়াই আছো সেইটোক কলিযুগ কোৱা হৈছে আৰু চাৰিওটা যুগৰ ভিতৰত কলিযুগক শ্ৰাপিত কোৱা হৈছে। ধৰ্মশাস্ত্ৰতো এই কথাটোৰ বৰ্ণনা আছে। যেতিয়া কলিযুগ চৰম সীমাত আহি পাব তেতিয়া মানুহৰ মাজত কটা মৰা, হিংসা বিদ্ৰোহ আদি হ'ব, পৃথিৱীৰ পৰা ধৰ্মৰ নাশ হ'ব আৰু সেই সময়ত ভগৱান বিষ্ণু কল্কিৰ ৰূপ লৈ এই পৃথিৱীত নামি কলিযুগৰ অন্ত কৰিব আৰু পুনৰ ধৰ্মযুগৰ স্থাপন কৰিব। বন্ধুসকল, আপোনালোকে বাৰু জানেনে ভগৱান শ্ৰীকৃষ্ণই মহাভাৰতৰ সময়ত কৈ দিছিল আহিবলগীয়া যুগ অৰ্থাৎ কলিযুগ কেনেকুৱা হ'ব। ইমানখিনিয়ে নহয়, ভগৱান শ্ৰীকৃষ্ণই কলিযুগৰ 5টা এনেকুৱা কঠিন সত্যৰ বিষয়ে কৈছিল যিবোৰ এতিয়া দেখিব পোৱা গৈছে। সেইকেইটানো কি 5টা কঠিন সত্য? বন্ধুসকল, আপোনালোকে যদি জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো আধাতে এৰি দিয়ে তেন্তে ভগৱান শ্ৰীকৃষ্ণৰ অপমান কৰা হ'ব। সেয়ে ভিডিঅ'টো শেষ পৰ্যন্ত নিশ্চয় চাব আৰু সঁচা শ্ৰদ্ধাৰে কমেণ্টত লিখি যাব জয় শ্ৰীকৃষ্ণ। বন্ধুসকল, মহাভাৰত কালৰ সময়ত যেতিয়া পাণ্ডৱে নিজৰ সকলো হেৰুৱাই দিছিল তেতিয়া পাণ্ডৱক বনবাসলৈ যাবলগীয়া হৈছিল আৰু যেতিয়া পাণ্ডৱ বনবাসলৈ যাব ওলাইছিল তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ ওচৰলৈ আহি তেওঁলোকে সুধিছিল, হে বাসুদেৱ, আমি এতিয়া নিজৰ সকলো হেৰুৱাই দিছোঁ আৰু এতিয়া আমি 5 ভাতৃ দ্ৰৌপদীৰ লগত বনবাসলৈ যাব ওলাইছোঁ, কিন্তু যোৱাৰ আগতে আমি এইটো জানিব বিচাৰোঁ এতিয়া দ্বাপৰ যুগৰ শেষ সময়, গতিকে আপুনি আমাক কওকচোন আহিবলগীয়া কলিযুগ কেনেকুৱা হ'ব, সেই সময়ৰ মানুহ কেনেকুৱা হ'ব, মানুহৰ চিন্তাধাৰা কেনেকুৱা হ'ব আৰু মুক্তিৰ প্ৰাপ্তি কেনেকৈ হ'ব। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অলপ সময় মৌন হৈ পাণ্ডৱক ক'লে, প্ৰথমে তোমালোক 5 ভাতৃ বনলৈ যোৱা আৰু বনত তোমালোকে যি যি দেখিবা আহি মোক ক'বা, তেতিয়া মই তোমালোকক এই প্ৰশ্নৰ উত্তৰ দিম। শ্ৰীকৃষ্ণৰ কথা শুনি বনলৈ যাত্ৰা কৰিলে পাণ্ডৱে আৰু বনত তেওঁলোকে যি দেখিলে দেখি আচৰিত হৈ ৰ'ল। পাণ্ডৱক নিজৰ চকুত বিশ্বাসেই হোৱা নাছিল আৰু যেতিয়া তেওঁলোক বনবাসৰ পৰা ঘূৰি আহিল তেতিয়া তেওঁলোকৰ মনবোৰ ধুদুৰ মুদুৰ হৈ আছিল আৰু যেতিয়া ভগৱান শ্ৰীকৃষ্ণই তেওঁলোকৰ এই দুৰ্দশা দেখিলে তেতিয়া তেওঁ ৰৈ থাকিব নোৱাৰিলে আৰু ভগৱান শ্ৰীকৃষ্ণই ক'লে, তোমালোকে কি চিন্তাত মগ্ন আছা মোক কোৱা, যদি সম্ভৱ হ'ব তেন্তে মই তাৰ সমাধান নিশ্চয় কৰিম। ভগৱান শ্ৰীকৃষ্ণৰ মুখত এই কথাষাৰ শুনি পাণ্ডৱপুত্ৰ যুধিষ্ঠিৰে হাতজোৰ কৰি ক'লে, হে মাধৱ, আমাৰ শংকা সেই দৃশ্যবোৰক লৈ আছে যিবোৰ আমি বনত দেখিলোঁ। এইবোৰৰ কল্পনা আমি সপোনতো কেতিয়াও কৰা নাছিলোঁ। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, এটা এটাকৈ মোক সকলোবোৰ ঘটনা ভাঙি পাতি কোৱা যে তোমালোকে বনত কি দেখিলা। তেতিয়া সৰ্বপ্ৰথমে যুধিষ্ঠিৰে ক'লে, হে বাসুদেৱ, আমি সকলো ভাতৃ যেতিয়া বনত অকলে অকলে ভ্ৰমণ কৰিব ওলাইছিলোঁ তেতিয়া মই দুডাল শুঁৰ থকা হাতী দেখিলোঁ। এতিয়া আপুনি মোৰ এই শংকা দূৰ কৰক যে এটা হাতীৰ কেনেকৈ দুডাল দুডাল শুঁৰ থাকিব পাৰে। তাৰপিছত অৰ্জুনে ক'লে, হে মাধৱ, মই এনেকুৱা এটা পক্ষী দেখিলোঁ যাৰ পাখিত বেদ লিখা আছিল আৰু সি মৃত মানুহৰ মাংস খাই আছিল। অৰ্জুনৰ পিছত ভীমে ক'লে, মই বনত এনেকুৱা এটা গাই গৰু দেখিলোঁ যিটোৱে জন্ম দিয়াৰ পিছত নিজৰ পোৱালিটোক চেলেকি আছিল আৰু তাৰ শৰীৰৰ পৰা তেজ ওলাব ধৰিছিল। সেইটো দেখি মই আচৰিত হ'লোঁ, এজনী মাতৃয়ে নিজৰ সন্তানৰ লগত এইটো কেনেকৈ কৰিব পাৰে। তাৰপিছত ভগৱান শ্ৰীকৃষ্ণই সহদেৱক সুধিলে, সহদেৱ, তুমি বনত কি দেখিলা? তেতিয়া সহদেৱে ক'লে, মই এঠাইত বহুত কুঁৱা দেখিলোঁ আৰু তাত আচৰিত কথা এইটো আছিল যে তাত সকলো কুঁৱাতে পানী আছিল, কেৱল মাজৰ কুঁৱাটো শুকান আছিল। এইটো কেনেকৈ সম্ভৱ? তাৰপিছত নকুলে ক'লে, মই যেতিয়া বনত ভ্ৰমণ কৰি আছিলোঁ তেতিয়া মই দেখিলোঁ এটা ডাঙৰ শিল পৰ্বতৰ পৰা বাগৰি আহিছে আৰু শিলটোক ডাঙৰ ডাঙৰ গছেও ৰখাব পৰা নাই, কিন্তু আচৰিত ধৰণে এজোপা সৰু গছত লাগি শিলটো ৰৈ গ'ল। মই আচৰিত হ'লোঁ, ইমান সৰু এজোপা গছে কেনেকৈ শিলটোক ৰখাব পাৰিলে। তাৰপিছত যুধিষ্ঠিৰে ভগৱান শ্ৰীকৃষ্ণক ক'লে, আমি 5 ভাতৃয়ে বনত যি দেখিলোঁ সকলোবোৰ আপোনাক বিস্তাৰভাৱে কৈ দিলোঁ। এতিয়া আপুনি আমাৰ সকলো শংকা দূৰ কৰক, আমাক বিস্তাৰভাৱে বুজাই দিয়ক। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই যুধিষ্ঠিৰক ক'লে, হে ধৰ্মৰাজ, তুমি বনত দুডাল শুঁৰ থকা হাতীক দেখি আচৰিত হৈছিলা। ইয়াত আচৰিত হ'বলগীয়া একো নাই, কিয়নো কলিযুগত দুখন মুখৰ মানুহে ৰাজত্ব কৰিব। তেওঁলোকে ক'ব এটা কিন্তু কৰিব আন এটা, তেওঁলোকৰ মনত থাকিব বেলেগ এটা আৰু কৰ্ম কৰিব বেলেগ এটা। তেওঁলোকে শোষণ কৰাৰ এটা সুযোগো হাতৰ পৰা যাব নিদিয়ে, তেওঁলোকে কেৱল নিজৰ হিতৰ কথা ভাবিব। তাৰপিছত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে, অৰ্জুন, তুমি বনত এনেকুৱা এটা পক্ষী দেখিলা যাৰ পাখিত বেদ লিখা আছিল আৰু সি মৃত মানুহৰ মাংস খাই আছিল।
আৰু ইয়াৰ অৰ্থ হ'ল কলিযুগত এনেকুৱা মানুহেই থাকিব যি নিজকে বহুত সৎ আৰু জ্ঞানী দেখুৱাব, এনেকুৱা দেখুৱাব যেন তেওঁতকৈ আৰু কোনো ভাল মানুহ নাই, যিসকল ক'বলৈতো মহান জ্ঞানী পুৰুষ হ'ব কিন্তু তেওঁলোকৰ আচৰণ ৰাক্ষসৰ দৰে হ'ব। তেওঁলোকে মনে মনে ভাবিব সোনকালে তেওঁৰ মৃত্যু হওক আৰু তেওঁৰ সকলো সম্পত্তিৰ মালিক মই হ'ম। কলিযুগত মানুহৰ বাবে সকলোতকৈ ওপৰত ধন সম্পত্তি হ'ব আৰু বহুত কম সংখ্যকহে বাস্তৱিক সন্ত হ'ব। ইয়াৰ উপৰি কলিযুগত মানুহে আপোন মানুহক ঠগি আগবাঢ়ি যোৱাৰ সুযোগত থাকিব। অৰ্জুনৰ পিছত ভগৱান শ্ৰীকৃষ্ণই ভীমক ক'লে, হে ভীম, তুমি যে দেখিলা এজনী গাই গৰুৱে নিজৰ পোৱালিটোক ইমানেই চেলেকি আছিল যে তাৰ তেজ ওলাব ধৰিছিল, ঠিক সেইদৰে কলিযুগৰ মানুহে নিজৰ সন্তানক ইমানেই মৰম চেনেহ কৰিব যে তাৰ বিকাশ ৰৈ যাব। এজনী মা মাতৃমহৎ সন্তানক এইদৰে বান্ধি দিব যে তাৰ সন্তানৰ জীৱন নষ্ট হৈ যাব। যদি কোনো এজন সন্তান ঘৰ সংসাৰ এৰি সাধুসন্ত হয় তেনেহ'লে তেওঁৰ দৰ্শন কৰিব হাজাৰ হাজাৰ মানুহ যাব, কিন্তু নিজৰ সন্তান সাধুসন্ত হ'লে মাতৃয়ে কান্দিব, ক'ব যে মোৰ সন্তানে ভুল পথত গৈছে। বন্ধুসকল, ভগৱান শ্ৰীকৃষ্ণই জীৱনৰ বাস্তৱিকতা সম্পৰ্কে কৈ গৈছে যে মানুহক এইটো বুজিব লাগিব যে আপোনাৰ সন্তান প্ৰকৃততে আপোনাৰ নহয়, নিজৰ পত্নীৰ হয়। সেইদৰে পুত্ৰী নিজৰ স্বামীৰ হয়, শৰীৰ মৃত্যুৰ হয় আৰু আত্মা পৰমাত্মাৰ হয়। তাৰপিছত ভগৱান শ্ৰীকৃষ্ণই সহদেৱক ক'লে, সহদেৱ, তুমি যে বনত দেখিলা একে ঠাইতে কেইবাটাও কুঁৱা আছিল আৰু প্ৰতিটো কুঁৱাতে পানী আছিল, কেৱল মাজৰ কুঁৱাটো শুকান আছিল। ইয়াৰ অৰ্থ এইটোৱে যে কলিযুগত ধনী ব্যক্তিসকলে নিজৰ সুখৰ কাৰণে বিবাহ বা উৎসৱ পাৰ্বণত ধন খৰচ কৰিব, কিন্তু নিজৰ ওচৰ চুবুৰীয়া কোনো দুখীয়া মানুহক সহায় নকৰে। হয়তো সেই দুখীয়াজন তেওঁৰ আত্মীয়ই নহওক কিয় নিজৰ মজ মস্তিৰ বাবে ধন উৰুৱাব, কিন্তু কাৰো দুখৰ বিষয়ে সোধাটোক নিজৰ কৰ্তব্য বুলি নাভাবিব। কলিযুগত অন্ন হ'ব আৰু ধনী মানুহে উপভোগ কৰিব, কিন্তু দুখীয়া মানুহে এটা এটা অন্নৰ কাৰণে চটফট কৰিব আৰু এনেকৈয়ে মৃত্যুবৰণ কৰিব। ভগৱান শ্ৰীকৃষ্ণৰ কথা শুনি সহদেৱ বহুত দুখী হৈ পৰিল, কিন্তু এই কঠিন সত্যক তেওঁনো কি কৰিব পাৰে। তাৰপিছত ভগৱান শ্ৰীকৃষ্ণই নকুলক ক'লে, নকুল, তুমি যে বনত দেখিলা এটা ডাঙৰ শিল পৰ্বতৰ পৰা বাগৰি আহিছে আৰু তাক ডাঙৰ ডাঙৰ গছেও ৰখাব পৰা নাই, কিন্তু আচৰিত ধৰণে এজোপা সৰু গছত লাগি শিলটো ৰৈ গ'ল। ইয়াৰ অৰ্থ হ'ল কলিযুগত মানুহৰ বুদ্ধি সীমিত হৈ যাব, মানুহৰ পতন হ'ব আৰু মানুহৰ পতনক এটা ধনৰূপী বৃক্ষই ৰখাব নোৱাৰে, কিন্তু হৰিনামৰূপী এটা সৰু বৃক্ষই মানুহৰ পতন ৰখাই দিয়াত সক্ষম হ'ব। অৰ্থাৎ কলিযুগত হৰিনাম ল'লে মুক্তি পাব। যদি কোনো ব্যক্তিয়ে ধনৰ লালসাই এৰি হৰিনাম লয় তেনেহ'লে নিশ্চয় তেওঁৰ কোনো দুখ কষ্ট নহ'ব আৰু মৃত্যুৰ পিছত তেওঁ ভগৱানৰ চৰণত স্থান পাব। বন্ধুসকল, আপোনালোকে যদি ধ্যান দিয়ে তেনেহ'লে নিশ্চয় বুজি পাব ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰা কোৱা এই 5টা সত্য কলিযুগত হৈ আহিছে। যদি আপুনি নিজৰ জীৱনৰ সকলো সমস্যা দূৰ কৰিব বিচাৰে তেনেহ'লে আজিৰ পৰাই হৰিনাম জপ কৰা আৰম্ভ কৰি দিয়ক। আশা কৰোঁ ভিডিঅ'টো আপোনাক ভাল লাগিব। ভিডিঅ'টো ভাল লাগিলে এটা শ্বেয়াৰ কৰি দিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।